দাম বৃদ্ধিৰ জোকাৰণি আগষ্টৰ পৰা বাঢ়িব সুদৰ হাৰ ব্যয়বহুল হ'ব ঘৰ আৰু বাহন কিনা যদি আপুনি ঘৰ গাড়ী বা ব্যক্তিগত ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে এই খবৰ আপোনাৰ বাবে দেশৰ মুদ্ৰাস্ফীতি পুনৰ ঊৰ্ধ্বমুখী হৈছে বিশ্ব বজাৰত তেলৰ মূল্যও জপিয়াই বৃদ্ধি পাইছে ফলত সুদৰ হাৰ কমাৰ আশা এতিয়া ক্ৰমাৎ ম্লান হৈ পৰিছে জুন মাহত খুচুৰা মুদ্ৰাস্ফীতি 4.38% বৃদ্ধি পাইছে মে মাহত ই আছিল 3.93%। এই বৃদ্ধি RBIৰ 4% লক্ষ্য অতিক্ৰম কৰাই নহয় সুদৰ হাৰ কমোৱাৰ সম্ভাৱনাও দুৰ্বল কৰি তুলিছে শাক-পাচলি ফল-মূল খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়েই মুদ্ৰাস্ফীতিক নতুন গতি দিছে ৰান্ধনীশালৰ বাজেটো পুনৰ হৈ পৰিছে অস্থিৰ বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন আয়ৰ পৰিয়ালৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব সৰ্বাধিক আমেৰিকা আৰু ইৰাণৰ যুদ্ধ উত্তেজনাৰ মাজতে খাৰুৱা তেলৰ মূল্য $80 ওপৰলৈ উঠিছে তেলৰ দাম বাঢ়িলে ইন্ধনৰ পৰা আৰম্ভ কৰি পৰিবহণ খাদ্য প্ৰায় সকলো বস্তুৰ দামত ইয়াৰ প্ৰভাৱ পৰে অৰ্থনীতিবিদসকলৰ মতে যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ নাহে তেন্তে RBIয়ে সুদৰ হাৰ বৃদ্ধি কৰাৰ পথ বাছি ল'ব পাৰে অৰ্থাৎ আগষ্টৰ পৰা গৃহ ঋণ গাড়ী ঋণ আৰু ব্যক্তিগত ঋণৰ EMI আৰু বৃদ্ধি পাব পাৰে অনিয়মীয়া বাৰিষাই কৃষি উৎপাদনত প্ৰভাৱ পেলোৱাৰ আশংকাও বৃদ্ধি কৰিছে শস্যৰ যোগান কমিলে খাদ্যৰ মূল্য আৰু বৃদ্ধি পাব পাৰে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভেও স্পষ্ট সংকেত দিছে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ নাহিলে পুনৰ সুদৰ হাৰ বৃদ্ধি হ'ব পাৰে ইয়াৰ প্ৰভাৱ কেৱল আমেৰিকাতেই নহয় ভাৰতৰ দৰে দেশৰ অৰ্থনীতিতো পৰিব অধিক আমদানি আৰু ব্যয়বহুল তেলৰ ফলত জুন মাহত ভাৰতৰ বাণিজ্যিক ঘাটি $30.4 বিলিয়ন বৃদ্ধি পাইছে ইয়াৰ ফলত টকাৰ ওপৰত নতুন চাপ সৃষ্টি হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে টকাৰ মূল্য হ্ৰাস পালে খাৰুৱা তেল সাৰ ইলেক্ট্ৰনিক্স আদি সামগ্ৰীৰ আমদানি অধিক ব্যয়বহুল হয় তাৰ প্ৰভাৱ শেষত সাধাৰণ গ্ৰাহকৰ ওপৰতেই পৰে মুদ্ৰাস্ফীতি তেলৰ মূল্য বৃদ্ধি দুৰ্বল টকা আৰু আমেৰিকাৰ সম্ভাৱ্য সুদৰ হাৰ বৃদ্ধি এই চাৰিটা কাৰকে ভাৰতৰ অৰ্থনীতিত নতুন চাপ সৃষ্টি কৰিছে ফলত সস্তা ঋণ বা কম EMIৰ আশা এতিয়া আগৰ তুলনাত আৰু অধিক দূৰলৈ গ'ল আগন্তুক মাহবোৰত RBIৰ প্ৰতিটো সিদ্ধান্তই কোটি কোটি ঋণগ্ৰস্ত আৰু সাধাৰণ লোকক পোনপটীয়াকৈ প্ৰভাৱ পেলাব ব্যুৰো ৰিপৰ্ট হেডলাইন 8